Good morning everyone, good morning. Kali আমি এটো কটেজত থাকিলো লগে লগে আছে গুটিকিটা কটেজ কিটা আৰু আমি থকা হোমষ্টেটোৰ নাম হল আনিনি হাট একচুয়ালি হোমষ্টেও নহয় হোটেলো নহয় হোমষ্টে বুলি ক'ব পাৰে হোটেলো ক'ব পাৰে এটোতে থাকিলো অলপ পিকুলিয়াৰ হয় পাইন কাঠে বনাইছে গুটেটো চেম্বাৰটো দেখিছে এই চেম্বাৰটো থাকিলো ওপৰত ধুনীয়াকৈ বস্তু থব পাৰি অকল মেট্ৰেছখন আছে ধুনীয়া চাৰ্জিং পইণ্টৰ পৰা গোটেইখিনি আছে আৰু সৰু সৰু হাত আৰু আমাৰ গৰম পানী দিছে খাবলৈ আৰু আমাৰ অকণ দুখ লগা কথাটো হ'ল যে আমি 7 লেকৰ ট্ৰেকিঙৰ কথা এটা ভাবি আহিছিলোঁ কিন্তু একচুৱেলি আমি নাজানিলোঁ কাৰণ কণ্টেক্ট কৰাৰ কোনো সুবিধা নাছিলে আৰু আনিনিলৈ অহা মানুহৰ সংখ্যাটো কম কাৰোবাৰ পৰা অভিজ্ঞতাটো নাপালোঁ যে আনিনিত 7 লেক কেতিয়া ট্ৰেক কৰিব পাৰি সো সেইটো অলৰেডি স্নো কেপ হৈ আছে সো নোৱাৰিলোঁ ট্ৰেকিং কৰিব নো প্ৰব্লেম বাট আজি আমি আনিনিখন ঘূৰিম সো আমি আহি আনিনিৰ হোমষ্টে আনিনি হাটত আছোহি আনিনি হাটৰ এইটো য'ত বহি আছো এইটো হ'ল একচুৱেলি লাঞ্চ এণ্ড ডিনাৰ পইণ্ট ইয়াত বহি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আমি লাঞ্চ ডিনাৰ বা টি যিকোনো ল'ব পাৰোঁ আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্য যদি কথা কওঁ মানে অবৰ্ণনীয় আনিনিলৈ অহাৰ ক্ষেত্ৰত আপোনালোকে ৰাস্তাত অকণমান অসুবিধা পাব যদি টু হুইলাৰ লৈ আহে অলপ বেছি অসুবিধা পাব কাৰণ ৰাস্তাটো কমপ্লিট হোৱা নাই মাজে মাজে পেটছবিলাক বৰ বেয়া পেটছ আছে আৰু যদি 4 হুইলাৰ লৈ আহে ৰিকমেণ্ড কৰিম SUV লৈ আহিলে ভাল হয় সৰু গাড়ী হেডছবেক লৈ আহিলে অলপ অসুবিধা পাব কাৰণ পেটছবিলাক মাজে মাজে বহুত বেয়া আছে য'ত মই অলৰেডি উল্লেখ কৰিলোঁ স্কৰ্পিঅ' বা বলেৰ' বা তেনেকুৱা যিকোনো SUV যদি লৈ আহে প্ৰব্লেম ইমান নহ'ব আৰু জেগাটো ডেভেলপ হৈ আছে বনাই আছে এতিয়া মই আপোনালোকক দেখাম যোনটো হোমষ্টেত আছে তাত এটা নতুনকৈ এটা এপাৰ্টমেণ্ট বনাই আছে অতি সুন্দৰকৈ বনাইছে আৰু লগতে আমাৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত যোনটো জুই ধৰা ইংলেণ্ডত গ'লে যোনটো জুই মানে ধৰাৰ কাৰণে জুই ফুৱাৰ কাৰণে এটা নতুন চিমনিৰ ব্যৱস্থা থাকে সেইটো ইয়াত আছে So good morning, tea time. Vishal, come here. Chai. আমাৰ মাৰ্চত এটা প্ৰগ্ৰেম বনি আছে মাৰ্চত প্ৰগ্ৰেমটো বিশালে অকণমান দিগদাৰ প্ৰকাশ কৰি আছে যে যাম নে নাযাম কাৰণ বিশালৰ মন ক'ত যোৱাৰ কেদাৰনাথ কেদাৰনাথ মই কৈছোঁ কেদাৰনাথ যাম ময়ো যাম দুদিন কেদাৰনাথৰ কাৰণে ৰখি দিয়া আমি যাম মাৰ্চত এতিয়া নকওঁ ক'ত যাম এতিয়া কৈ দিলে আৰু কাৰণ নহ'লে বেয়া লাগিব ন এতিয়া নকওঁ যাম এটা জেগাত ভাল জেগাতে যাম ঠিক আছে আমি চাই খাওঁ ইয়াতে হোমষ্টে বনাই থকা হৈছে হোমষ্টেটো পাৰ্ট দেখিছে এইটো বনি আছে ইয়াতে এইটো কিটচেন হ'ব বোলে উডেন ৱৰ্কছ most probably this suite মানে যোনটো ৰেণ্ট হ'ব ৰেণ্টটো 5,000 to 6,000 হ'ব পাৰ নাইট এইটো ওপৰত এটা বেড দিছে বাথৰুমছ আণ্ডাৰ কনষ্ট্ৰাকশ্যন এটা এইটো দেখিলে একদম ধুনীয়া জেগাত বনাইছে এইটো চব বনাই থকা হৈছে নতুনকৈ কাৰণ আনএক্সপ্ল'ৰ্ড আনিনি ইজ টোটেলি আনএক্সপ্ল'ৰ্ড বনাই থকা হৈছে চব বনাই আছে চব উডেন ৱৰ্কছ এইবিলাক এইটো ফাৰ্ষ্ট কটেজ বনাই আছে চব আণ্ডাৰ কনষ্ট্ৰাকশ্যন এইবোৰ জানুৱাৰীলৈ হৈ যাব বোলে হৈ যাব ন চব উডেন ৱৰ্কছ বঢ়িয়া লাগিছে ভাড়াবিলাকো বেছি হ'ব আৰু 7,000 ন এইটোৰ বাকীকেইটা চেম নেকি অঁ আৰু এইটো কি জুই ঘৰ একদম আণ্ডাৰগ্ৰাউণ্ড একদম অঁ এইটো এটা লণ্ডন ষ্টাইল তাৰমানে কাম ধাম চলি আছে লণ্ডন ষ্টাইলত জুই ঘৰ বনাইছে ইয়াতে জুই ধৰা হ'লে আমি ধৰিলোহেঁতেন পুৰালোহেঁতেন ধুনীয়াকৈ বহি চব লাগি যাব অঁ এইটো জুই ঘৰ যেতিয়া বনিব তেতিয়া আকৌ আহিম
FZ নাই দিও কিন্তু ডমিনাৰ বুলি কয় 400 cc 400 26 more kilometers to go to reach Dambin. Dambin is failing to along Fukia DAMBUEN নে কিবা এটা তেনেকৈ দেখিলোঁ প্ৰমোশ্যন নোহোৱাৰ কাৰণে বিশেষ কোনো প্ৰমোশ্যন নোহোৱাৰ বাবে আনিনি বৰ্তমানলৈকে প্ৰায় মানে অজ্ঞাত হৈ আছে আনএক্সপ্ল'ৰ্ড হৈ আছে ক'বলৈ গ'লে আনএক্সপ্ল'ৰ্ড হৈ আছে যদিও বা আনিনি বহুত ঠাইতকৈ মই এতিয়ালৈকে ঘূৰা বহুত ঠাইতকৈ আনিনি মই বহুত সুন্দৰ পাইছোঁ সকলোৰে বাবে বেলেগ হ'ব পাৰে কিন্তু মই মেচুকাও গৈছোঁ মেচুকাতকৈ আনিনি মোৰ মানে ভেৰি ফ্ৰেণ্ডলি কৈছোঁ মানে যথেষ্ট ভাল লাগিছে মেচুকাও যথেষ্ট ভাল কিন্তু মেচুকাতকৈ মোৰ আনিনি বেছি ভাল লাগিছে আৰু যি কি নহওক মেচুকা বহুত বেছি ফেমাছ হৈছিল মানুহৰ মানে জ্ঞানলৈ আহিছিল কেনেকৈ ছুপাৰষ্টাৰ সলমান খানৰ প্ৰমোশ্যনৰ দ্বাৰা সলমান খান তালৈ আহিছিল আৰু তাৰপিছত মানুহে জানিব পাৰিছিল মেচুকা বুলি এখন সুন্দৰ জেগা আছে আৰু মেচুকালৈ মানুহৰ টুৰিষ্টৰ যথেষ্ট সমাগম বৰ্তমান ঘটে যায় বহুত সংখ্যক তালৈ যায় ঠিক তেনেকৈ আনিনিলৈ তেনেকৈ কোনো ছুপাৰষ্টাৰ বা তেনেকৈ কোনো তাৰকা বিশেষ তাৰকা অহা নাই আজিলৈকে সেয়েহে অহা ফেব্ৰুৱাৰী মাহত কোনোবা বিশেষ তাৰকাক লৈ তেওঁলোকে এটা ষ্টেডিয়াম নিৰ্মাণ কৰি আছে সেই ষ্টেডিয়ামত তেওঁলোকে সেই তাৰকাৰ দ্বাৰা এটা প্ৰগ্ৰেম কৰিব তেওঁলোকে এটা যোনটো ফেষ্টিভেল হয় সেই ফেষ্টিভেল কৰিব গতিকে যাতে আনিনি মানুহৰ চকুলৈ আহে বাৰু যি কি নহওক আৰু এষাৰ কথা কওঁ 1962 যেতিয়া চাইনা ইণ্ডিয়া ৱাৰ হৈছিল সেই ৱাৰৰ সময়ত বহুতো তিব্বতৰ পৰা লোক এই আনিনিত প্ৰৱেশ কৰিছিল আৰু এই আনিনিৰ সেই সময়ৰ লোক আৰু বৰ্তমানৰ সেইখিনি আছে মিচিমি সম্প্ৰদায়ৰ লোকসকলৰ লগত সেই তিব্বতৰ পৰা অহা লোকৰ মাজত হতাহতি কটাকটি হৈছিল আৰু তাৰে কিছু অংশ ইয়াৰ কিছু লোক বৰ্তমানৰ ৱালঙলৈ প্ৰব্ৰজন ঘটিল যদিও বা তেওঁলোকে দুইটা সম্প্ৰদায় একে সম্প্ৰদায় তেওঁলোকে কিন্তু দুৱানখিনি বেলেগ এই গোটেইখিনি কথা আমাক জানিবলৈ দিলে এই কটেজৰ স্বত্বাধিকাৰীজনে তেখেতে সলসলীয়া অসমীয়া আমাৰ লগত কথাখিনি শ্বেয়াৰ কৰিলে যথেষ্ট ভাল লাগিল অনাগত দিনটোত আপোনালোক আহিব পাৰে আনিনিলৈ আৰু এইটো আপোনালোকক জনাওঁ যে এইটো কোনো ধৰণৰ প্ৰমোশ্যন নহয় মই কোনো ধৰণৰ এই কটেজটো প্ৰমোশ্যন কৰা নাই আহি ভাল লাগিছে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ আহক আমি পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ কালি ৰিয়ালিত এজন ল'ৰাই কৈছিলে যে দাদা গ'লে আপুনি কিন্তু ডাম্বিন যাব দেই আনিনি গৈ আছে যেতিয়া ডাম্বিন যাব ডাম্বিন বৰ ধুনীয়া জেগা চ' দেখা যাওক কি দেখোঁ ধুনীয়াটো এনেইতো অলৰেডি এইটো ধুনীয়া বুলি গম পায়ে গৈছোঁ আনিনি আহি দেখিলোঁ মই মেচুকা গৈছিলোঁ মেচুকাতকৈ বহুত ধুনীয়া দেখিছোঁ আৰু সকলোৰে দৃষ্টিটো বেলেগ আৰু পপুলাৰিটিটো কথাটো বেলেগ হয় ভাবিছিলোঁ ঠাণ্ডাটো দিনত লৈ কম পাইছিলোঁ কিন্তু ন ঠাণ্ডা আছে ভাল ঠাণ্ডা আছে অতি মনোমোহা মানে পাগল হৈ যাব লাগিব বুলি কৈছোঁ নহয় আপোনাৰ মানে কেনেকুৱা ভিউ আৰু আল্টিমেট ভিউ আমি আহি বৰ সুন্দৰ জেগা এটাত ৰখিছোঁহি দেই আনিনি যদি বেলেগ ভিডিঅ' চোৱা নাই এই ভিডিঅ'টো চাওক বাহিৰে মই বেলেগে অদৰকাৰী যি টি বস্তু দেখাই নাথাকোঁ পৰাপক্ষত কিন্তু মই প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ জেগাবোৰ দেখাই ভাল পাওঁ চ' দেখিছে ধুনীয়া ফটোগ্ৰাফী লোকেশ্যন ফটো চটো ধুনীয়া উঠে ইয়াত চবফালে পাহাৰ ফটো চটো মাৰিলোঁ বিশালে মাৰিলে ফটো বিশালে মোক কেইখন ফটো মাৰিলা তুমি সেই মাৰিছা ন 10-20 তোমাৰ কমকৈ হৈছে চাগে অলপ মোৰ অলপ কম বিশালে মোক কৈছে কথা কেইটামান সেইকেইটা কথা আপোনালোকৰ আগত নকওঁ দিয়ক দেই এতিয়া আমি যাব হ'ল ডাম্বিন আকৌ লগ পাম ডাম্বিনত দিলেন আকৌ যদি এনেকুৱা জেগা পাই যাওঁ আকৌ ৰখিম কেতিয়া পাওঁ ডাম্বিন ঠিক নাই যি নহওক বাই বাই চ' আমি আহি বাৰে তিনিটা আলি পাইছোঁ ক'তো লিখা নাই কেনি যাব লাগে কি কৰিব লাগে চ' কনফিউজ হৈ গৈছোঁ এইখিনিতে সুধিলোঁ চিধা আছিলে ডাম্বিন ৰাস্তাটো কিন্তু আমি এইখিনিতে কিবা এটা ভিউ পইণ্ট এটা আছে বুলি ক'লে ব্ৰিজ পইণ্ট এটা চ' তালৈ গুচি আহিছোঁ চাওঁচোন কি কৰোঁ বিশালে ক'ব নিচিনা আমাৰ হাততো সময় আছে গতিকে আমি এফালৰ পৰা গৈ আছোঁ ফাৰ্ষ্টতে ঠিক আছে দেখা যাওক কি আছে আৰু নাই পইণ্ট আৰু নাই এইফালে পইণ্ট নাই ব্ৰিজ পইণ্ট বুলি কৈছিলে ন ব্ৰিজ পইণ্ট সেইটোৱে ব্ৰিজ ভেলিটো ধুনীয়া কিন্তু দেই ন আমি অকণ ৰখি এইখিনিতে মই ফটো চটো কৰিলোঁ চ' এতিয়া আকৌ দিবাং নদীৰ ওপৰেদি আহিছোঁ ডাম্বিন ষ্ট্ৰেইট না থেংক ইউ
हाँ असम असम सीधा जाना वो आगे बुरुंड थे ब्रह्मपुत्र अच्छा पूरा रोड बन गया अच्छा कितना कितना दूर होगा ऐसे यहाँ से आपको लगभग दम्बेन पड़ेगा आपका 10 किलोमीटर 10 दम्बेन से अंदर 36 किलोमीटर आगे रास्ता पहुँच गया अच्छा पूरा वाटरफॉल से बहुत वैली वाटरफॉल से यहाँ पे जाके वो रास्ता बन गया क्या आगे बन गया अच्छा ये रोड है तो अच्छा अच्छा ठीक है थैंक यू আমি আহি পাইছোঁ আংগ্ৰুম ভেলী মানে ইয়াত বৰ্ণনা কৰিব নোৱাৰি বিউটি আমি বহুত জেগা ফুৰিলোঁ অলৰেডি বহুতবাৰ কৈছোঁ অৰুণাচলৰ বিউটি শেষ কৰিব নোৱাৰি আৰু বিশেষকৈ আনিনি আহি গম পাইছোঁ যে একচুৱেলি আনিনি কি মানুহে কি মিছ কৰি আছে আনিনিত ইয়াত আপোনালোকক মই এবাৰ 360ত দেখাম আমি গৈ আছোঁ ডামবিনত কিন্তু ডামবিন পোৱাৰ আগতে প্ৰতিটো জেগাতে আমাক আমি ৰখিবলৈ বাধ্য হৈছোঁ ইমানেই ধুনীয়া জেগাবিলাক আমি ইয়াত ৰখিছোঁহি আমাৰ বিশালে কোৱা মতে তাৰমানে বহুত ধুনীয়া কিহতকৈ ভবাতকৈ কিমান ধুনীয়া বিশাল ভবাতকৈ 10 গুণ ধুনীয়া মইতো কম 20 টাইমছ 50 টাইমছ বেছি ধুনীয়া যি কি নহওক আপোনালোকক মই এবাৰ 360 এবাৰ দেখাই দিওঁ ডামবিন আহিলোঁ ডামবিনৰ পৰা এৰাউণ্ড আমি কিমান আহিলোঁ বিশাল এতিয়া প্ৰায় 10-15 কিলোমিটাৰ আহিলোঁ আহি বিশেষ তেনেকৈ একো নাই ইয়াত কেৱল পাহাৰ আৰু বিউটিটো আছে আৰু নেচাৰেল বিউটিটো আছে কিন্তু বিশেষ তেনেকৈ একো নাই আমি এইখিনিতে ৰখিলোঁ সৰু এখন দোকান আছিলে ইয়াত আমি কিবা এটা বস্তু খালোঁ বিশেষ একো নাই খাবলৈ মেগী পাম বুলি ভাবিছিলোঁ নাপালোঁ তাৰপৰা ইয়াৰ পৰা আগলৈ গ'লে আৰু ৱাটাৰফল কিবা আছে বুলি কৈছে কিন্তু 10-15 কিলোমিটাৰ ইফালেহে আছে ডাঙৰ ডাঙৰ ৱাটাৰফল এটা চিয়'ৰ নহয় চ' অলপ যাবলৈ হেৰি হৈছে কাৰণ ঠাণ্ডা পৰি আহিছে এতিয়া ঘূৰি যাবলৈ অকণমান অসুবিধা হ'ব কাৰণ যোৱাৰ এইখন ৰাস্তাটো ভাল ইফালে ৰাস্তাটো এনেকুৱা হ'লে কথা নাছিলে ন হয় নহয় ইফালে গোটেই ৰাস্তাটো যে এনেকুৱা হ'লে কথাই নাছিল তেতিয়া চ' আমাৰ যাওঁতে সিফালে প্ৰায় 1.5 ঘণ্টা লাগি যাব এইখন বাৰু সোনকালে পামগৈ চ' ইয়াৰ পৰা ঘূৰিম বাকী দেখা পাইছেই ৰাস্তাটো কিন্তু ধুনীয়াকৈ বনাই দিলে ঠিক আছে তিলেন বাই বাই
বেচিকেলি টাইমটো আহি পালে আজি ৰাতিপুৱা কেইটা বাজিছে বিশাল এতিয়া 24 7:24 7টা বজাত এৰিম বুলি ভাবিছোঁ যদিও অকণমান টাইমটো লাগি যায় এতিয়া আমি অলৰেডি ফিটিং যাব ওলাইছোঁ অলৰেডি সকলোখিনি দেখালোঁৱে গতিকে এতিয়া মই GoPro অফ কৰিম যাম আৰু এতিয়া মষ্ট প্ৰবেবলি আজি ৰয়িং গাঁৱলৈ চেষ্টা কৰিম দেখা যাওক কিমান দূৰ পাওঁ কি হয় তাৰপিছত পাচিঘাট আজি ৰয়িঙত ৰখিম তাৰপিছত ঘৰ অ'কে বাই বাই